হে গাইজ, মোৰ ফাৰ্ষ্ট মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু এতিয়া পূজা চলি আছে, তো আমি আহি গ'লোঁ পূজা চাবলৈ। এয়া চাওকচোন, দোকানবোৰত ইমান ধুনীয়াকৈ বস্তুবোৰ ওলমাই থৈছে, দেখি লওঁ লওঁ লাগে। এয়া পূজা মণ্ডপ পাই গ'লোহি, আৰু যিহেতু আজি পূজাৰ প্ৰথম দিন, সেইকাৰণে মানুহ অলপ কম আছে। এয়া চাওক, মা দুৰ্গাক মানে ভালকৈ দেখুৱাব নোৱাৰিলোঁ ওচৰৰ পৰা, আপোনালোকে বেয়া নাপাব। এয়া এতিয়া আমি হোটেললৈ আহি গ'লোঁ। পূজা বুলি ক'লে খোৱাটো মেইন নহয় জানো, আৰু এয়া নবৈ মেনুখন চাইছে, আৰু এইখিনিত চাওকচোন মানুহজনে কেনেকৈ নাচি আছে, আৰু এইফালে দাদা আৰু খুৰা বহি আছে। এইফালে এয়া আমাৰ অৰ্ডাৰ আহি গ'ল, আপোনালোকে চাওক দেই, আমি খাই লওঁ। আৰু মোৰ ভইচটো ইগন'ৰ কৰিব দেই, মোৰ মানে চৰ্দি আৰু কাহ হৈ আছে। এয়া মই খাইছোঁ দেই। এয়া এতিয়া আমি আহি গ'লোঁ স্পাইৰেল পটেটো খাবলৈ, যিহেতু এতিয়া অকণমান ভাইৰেল হৈ আছে, তো ভাবিলোঁ আমিও খাই চাওঁ কেনেকুৱা। এয়া মই খাব লৈছোঁ দেই, ইমান গৰম খাবই নোৱাৰি। এয়া আহি গ'লোঁ আমি এতিয়া ললিপপ খাবলৈ। আজি ইমানতে সামৰণি মাৰিছোঁ দেই, আকৌ লগ পাম নেক্সট মিনি ব্লগত।